এইবাৰ IPL সিজনত ৰিয়ান পৰাগে খেলতকৈও বেছি তেওঁৰ কিছুমান খঙাল মুহূৰ্তৰ বাবেহে ক্ৰিকেট প্ৰেমী ৰাইজ তেওঁৰ ফালে আকৰ্ষিত হয়। ৰিয়ান পৰাগে এইবাৰ সিজনত 17খন মেচত 183 ৰান সংগ্ৰহ কৰিছিল, য'ত দুটা 50 আছিল। ৰিয়ান পৰাগক IPL 2022 বৰ্ষত কিছুমান মুহূৰ্তত বহুত খঙাল ৰূপত দেখা গৈছিল। হৰ্ষল পটেলৰ লগত কাজিয়া, অশ্বিনক খঙাল চকুৰে চোৱা, দেৱদত্ত পাডিক্কলক চিঞৰা, এইবোৰ মুহূৰ্ত আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এইবাৰ ৰাজস্থান ৰয়েলছৰ কোচ কুমাৰ সাংগাকাৰাই ৰিয়ান পৰাগৰ ওপৰত এটা ডাঙৰ মন্তব্য দিয়ে। সাংগাকাৰাৰ মতে 2023 বৰ্ষৰ IPLত ৰিয়ান পৰাগৰ ভূমিকা সলনি কৰা যাব। ৰিয়ান পৰাগক আমি প্ৰতিটো ছিজনত শেষৰ ফালে বেটিং কৰা দেখা পাইছোঁ, য'ত তেওঁ 2 বা 3 অভাৰহে বেটিং কৰিবলৈ পায়। কিন্তু এইবাৰ সাংগাকাৰাই কৈছে ৰিয়ান পৰাগে মিডল অৰ্ডাৰৰ ওপৰত বেটিং কৰিব পৰা যোগ্যতা আছে। সেইবাবে এইবাৰ তেওঁক আমি মিডল অৰ্ডাৰৰ ওপৰত বেটিং কৰা দেখিবলৈ পাম। এইবাৰ এইটো চাবলগীয়া হ'ব যে তেওঁ এই ভূমিকাত টীমৰ বাবে কেনেধৰণৰ অৱদান আগবঢ়াব পাৰে। আপোনালোকে কি ভাবে? সাংগাকাৰাই ৰিয়ান পৰাগৰ এইটো ভূমিকা পালন কৰিবলৈ দি ভাল কৰিলে নে বেয়া কৰিলে? কমেণ্ট এটা কৰি নিশ্চয় জনাব। আৰু আপোনালোক মোৰ এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।